এয়া এটা মেডিচিন চাওক, এইটো মেডিচিন হ'ল ভোট জলকীয়াত ইউজ কৰিব পাৰে। অকল ভোট জলকীয়াতে নহয়, যিকোনো গুটি লগা গছতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াত মানে ভাল আছে। এইটোত খলিয়ৈ আৰু তাৰ ন্যূনতম পৰিমাণে DAP কম পৰিমাণৰ, বেছি নিদিব দেই। এইটো DAPটো কম পৰিমাণে দি এই খলিয়ৈটো মূৰত 1 কেজিয়ে 10 লিটাৰ পানীত মিহলাই আপোনালোকে গুড়িত দিব পাৰিব। গুড়িত চবেই দিব ককাই, অকলে খায় না, সকলোৱে বতাহ খাব লাগে। এইটো আমাৰ কেম্প জিৰণি চৰা। ভোট জলকীয়া বাৰীলৈ গৈ আছোঁ দেই। এইবোৰ লাই মানে সচল থৈছোঁ কেৰেলা। এইবছৰ পানী নাইও, বৰকৈ পানী যোগান ধৰিব পৰা নাই আমাৰ। পানী মানে মটৰৰ পানী কেনেকৈ দিব, মানে পাৰিলে মানে এইটো কি বুলি কয়, বৰিং ছিষ্টেম কৰি ল'লে মুঠতে আপোনালোকে ভাল কৰিব। আমাৰ নিচিনা এই মটৰ এটি দি আছোঁ, মটৰ এটি কাম নাই। বেঙেনা পুলি আছে তোমাৰ, এইখিনি প্ৰায় এবিঘা বেঙেনা পুলি। এইকেইটা বেঙেনা পুলি, কেৰেলা, বেঙেনা, এইটো হাইব্ৰিড অমিতা পুলি। পানী নোহোৱাৰ কাৰণে অৱস্থা চোৱা। এইফালে 3 বিঘা মাটিত ৰাউণ্ড আছে তোমাৰ হাইব্ৰিড অমিতা পুলি। কিছুমান নগজিলে অৱশ্যে দেই। এইবোৰ, এইটো এটা, এইটো এটা, এইটো এটা, এইবোৰ জলকীয়া পুলি। এইবোৰ চাওক কেনেকুৱা দেখিছে আপোনালোকে চেহেৰাবোৰ, ক'বচোন। এইবোৰ দেখিছে, এইবোৰ ইয়াত এতিয়া মানে ইয়াত দিব লাগিব। সেই যে মই আগতে দেখাইছিলোঁ আপোনালোকক এই ঔষধটো, এইটো বৰ ভাল বস্তু। এইটো ইয়াত গুড়িত দিব দেই, পাতত নিদিব। পাতত দিলে পাতবোৰ সৰি যোৱাৰ সম্ভাৱনা আছে, মানে সৰিবই আৰু, সম্ভাৱনা নহয়, সৰিবই। এইটো এই গুড়িত মানে এগিলাচ এগিলাচ দিব লাগে। 1 কেজি খলিয়ৈয়ে 10 লিটাৰ পানীত মিহলাই এগিলাচকৈ দিব পাৰিলে আপোনালোকৰ গুটিৰ কাৰণে টেনশ্যন নাই। কেনেকুৱা দেখিছে এইবোৰ চাওক। এইবোৰ আমাৰ ভোট জলকীয়াৰ বাৰী। আৰু বেমাৰ আজাৰ কিবা কিবি বিষয়ে যদি জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব দেই। এইটো কমেণ্ট কৰিলে মই সবিশেষ আপোনালোকক জনাম বাৰু। মোৰ প্ৰায় 3 বছৰমান হৈছে, মোৰ মানে কি বুলি কয়, কৰি পোৱা অভিজ্ঞতা আৰু। মানে পথাৰৰ মাজত আমি টেমুনি এটাত লৈছোঁ, একদম মানে ছাঁ নাই, ছাঁ প্ৰায়। বতৰ বেয়া এবাৰ। এইবোৰ পথাৰৰ মাজত হাইটো জিৰণি চৰাটো এইফালে। এইবোৰতে এইখিনি সিখিনি অকণমান সৰু, এইখিনি মানে ডাঙৰ হৈছে। এই গোটাতে দেখিছেনে, এইকেইটাত লাগিছে। এইয়া ভোট জলকীয়া, এইটো দেখিছে, এইকেইটা এটা পকিছে, মানে এইটো চেহেৰা বৰ ভাল নহ'ল আৰু। এইকেইটা দেখিছে, এইকেইটা ভোট জলকীয়া 3টা। এইটো পকিছে, এইটো পকিছে, এইটো। এইবোৰ চব আপোনালোকে যদি কৰিব বিচাৰে, কম মাটিতে অধিক টকা উলিয়াবলৈ যদি বিচাৰে আপোনালোকে এইটো খেতি কৰিব পাৰে দেই ৰাইজসকল। মই 3 বছৰ হৈছে কৰি আছোঁ। 3 বছৰত মানে যোৱা বছৰতো 1400 জোপা মানে বেগত লৈছিলোঁ, মই পলি বেগ মানে বিনা খৰচত। আপোনালোকে এই যে কাম কৰি পিনি চিমেণ্টৰ বেগবোৰ যে পেলায়, চিমেণ্টৰ বেগবোৰত আপোনালোকে এটা বেগে 2টা বেগ বনাব পাৰে, পলি বেগ, তাত ভৰাই ৰুব পাৰে। তাত ভৰাই ৰুলেও খৰচা কমিব। এনেই সাধাৰণতে ভাল পলি বেগ এটাত আপোনাৰ 40-45 টকা পৰে। আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে, ধৰি লওক মূলধন নোহোৱা মানুহৰ কাৰণে দিগদাৰ। গতিকে এইটো পলিথিনটো এইটো আজিকালি চৰকাৰে যোগান ধৰিছে। এইটো চাওক পকিলেতো এটা, এইটো দেখিছে, এইটো পকিলেই মানে গছকেইজোপা ইমান ডাঙৰ হ'ব পৰা নাই। এইবোৰ দৰৱ মাৰিম এতিয়া। ইয়াত বেমাৰ লাগিছে, আপোনালোকে চাব দেই।
এইটো চাওক, এইটো কিমান ডবল বেমাৰ লাগিলে চাওক। এইটো কিন্তু এতিয়াৰ লগে লগে শেষ কৰি দিম মই। এইবোৰতে চাওক, এইবোৰ মই এসপ্তাহমান অহাই নাই ইয়ালৈ। এই মহাক ৰেখা থৈছোঁ, তেখেতে নাজানে তাৰমানে খেতিৰ বিষয়ে। এইটো পোক লাগিছে, মই এইটো শেষ কৰি দিম এতিয়া আৰু লগে লগে। ইয়াত কি দৰৱ মাৰিব লাগে, কেনেকৈ কি কৰিব লাগে সেইবোৰ বিষয়ে আপোনালোকে যদি জানে। এইবোৰ চব পোকবোৰ লৰ মাৰি ফুৰিছে, দেখিছে এইবোৰ পৰা মুঠতে কি হ'বগৈ, এটা সময়ত এইটো ব্লাইট বেমাৰ লাগিব। গতিকে ইয়াক চাব লাগে। এইজোপাতে আছে মানে, এইজোপাৰ পৰা স্প্ৰেড হৈ যাব মানে, চবতে বিয়পিব। এইকেইজোপাত নাই নহয়, এইকেইজোপাত নাই চাওক, এইকেইজোপাত নাই, এইকেইজোপাত নাই, এইকেইজোপা চাওক, এইকেইজোপা মজা হৈছে। এইবোৰ লাগিছে এটাত মানে 9টালৈকে গুটি লাগে। আপোনালোকে ছিঙি ভাল পাব, ইমান ভাল লাগে। গছজোপা চাওকচোন, দেখিছেনে কেইটা ডাল মেলিছে এইকেইটাতে। এইটোতো মোৰ আঙুলিটোকতো ডাঙৰ, এইটো দেখিছে। ইয়াক মানে খেতি কৰাৰ কিছুমান নিয়ম আছে। মোক এজন কৃষি বিশেষজ্ঞ এজনে কৈছিলে, যদি আপোনালোকৰ শিক্ষা নাই তেতিয়াহ'লে 2 লাখমান টকা লৈ এবিঘামান ভোট জলকীয়া খেতি কৰিলে বোলে আপোনাৰ টকাখিনি 6 মাহতে খতম হ'ব বোলে, তেনেকৈ কৈছিলে, বুজিছে নাই। গতিকে সাৱধান দেই, খেতি কৰোঁতে অকণমান মানে ইয়াৰ বিষয়ে জানি ল'ব লাগিব। জানিব বিচাৰিলে মই আপোনালোকক বিনামূল্যে ক'বলৈ প্ৰস্তুত আছোঁ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। হ'ব, আজিলৈ সামৰোঁ। যদি আপোনালোকৰ সঁহাৰি পাওঁ, পিছলৈ মই বহলভাৱে আপোনালোকক জনাম। থেংক ইউ। ভালে কুশলে থাকক আপোনালোকে, তাৰে কামনা কৰিছোঁ। খেতি বাতি কৰি নিজৰ লগতে দেশখন আগবঢ়াই নিব লাগে, যিহেতু আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য, ভাৰতখনে কৃষি প্ৰধান দেশ। থেংক ইউ ভেৰি মাছ।